আশা কৰোঁ আপোনালোক চবৰে ভালে, মোৰো ভালে। মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি গৈ আছোঁ বিহু খাবলৈ। তো বিহু খাবলৈ ক'তনো গৈ আছোঁ তাকে, আৰু এটা ধুনীয়া ভিউ চাওক না। এইফালে এখন বাগান হয় আৰু সেইবোৰ গছ আছে আৰু কিবা কিবি টেঙা গছ, আৰু এয়া ভাইটি আৰু লগৰজনী, আৰু এইফালে মা আৰু আমৈ গৈ আছে। তো এতিয়া আমি ধুনীয়াকৈ গৈ আছোঁ আৰু চাই থাকক আপোনালোকে। আৰু এতিয়া আমি পাই গ'লোহি এনাহঁতৰ ঘৰত। ধুনীয়াকৈ একদম সোমাই গৈছোঁ। এয়া লগৰজনী একদম প্ৰথমতে সোমাইছে, আৰু এয়া চাব পাৰিছে ঘৰটো ইমানেই ধুনীয়া এটা ঘৰ। এতিয়া আমি আহি পাই গ'লোহি, আৰু মই আহিছোঁ এই এনায়েকৰ ঘৰত বিহু খাবলৈ। তো চাব পাৰিছে একদম মোবাইলতে বিজি হৈ আছে মানে। গজব বেইজ্জতি হে। আহিও মোবাইলত। তো এতিয়া চাই থাকক আৰু ধুনীয়াকৈ আহি বহিলোঁ, গৰম লাগিছে। এয়া ফেন চলি আছে একদম মানে নক'ব। তো চাই থাকক আৰু ভিডিঅ'টো। এয়া এতিয়া মামীয়ে ধুনীয়াকৈ চাহ বনাই আনিলে, চাহ দিছে, আৰু এয়া ধুনীয়াকৈ আমৈয়ে লৈছে আৰু মাও খাইছে লগতে। আৰু ধুনীয়াকৈ মই দেখাই আছোঁ, ময়ো খাওঁ লগতে। আৰু সেইফালে মাহী আহিছে, ধুনীয়াকৈ হাই এটা দিছে, আৰু এয়া পিঠা, নিমকি আৰু চিৰা দিছে এনেকৈ। আৰু এয়া এতিয়া মাহী একদম ধুনীয়াকৈ বহিছে, আৰু কাপোৰযোৰ ইমানেই ধুনীয়া লাগিছে। তো এতিয়া পাপাহঁতো আহিলে, দাদু আহিলে, আৰু মাহঁত তেতিয়া ধুনীয়াকৈ বহি কাপোৰো চাইছে, কথাও পাতি আছে। আৰু এতিয়া এনাই দাদুক সেৱা কৰিব, সেইবাবে চবেই একেলগতে বহিছে। মাহী আছে, ভাইটি আছে, আমৈ আছে, মা, পাপা, দাদু এনেকৈ আছে, আৰু চব একেলগতে। সেইফালে দাদুও বহি লৈছে, আৰু এনাইও বহিব এতিয়া। সেইফালে এনাই ৰখি আছে। ধুনীয়াকৈ সেৱা কৰিব চবেই, চাই থাকক আপোনালোকে দেখাই। এয়া এতিয়া ধুনীয়াকৈ চবেই সেৱা কাঢ়িছে, একদম ধুনীয়াকৈ সেৱা কাঢ়ি আছে। এইফালে দাদুৱে আশীৰ্বাদ দি আছে। এতিয়া মাহঁতে সেৱা চেৱা কাঢ়ি আছিলে, আৰু মা, মই আৰু চবেই একেলগতে চবেই সেৱা কাঢ়ি আছিলে। তো এই লাহেকৈ আৰু ওপৰলৈ উঠি আমি দুজনী আৰু দাদু আহিছে ধুনীয়াকৈ। তো এতিয়া ধুনীয়াকৈ দাদুৱে ওপৰলৈ লৈ আহিছে, একদম শাক খেতি কৰিছে ইয়াতে ওপৰতে। বিভিন্ন ধৰণৰ শাক দিয়া আছে, জাতিলাও আৰু ধেৰ বিলাহী চিলাহী কিবা কিবি দিয়া আছে। আৰু এইফালে এতিয়া পুখুৰী এটা আছে, আপোনালোকক দেখাওঁগৈ। ফিচাৰী হয়, মাছ চাছ জীয়াই থয় ইয়াত। একদম ধুনীয়াকৈ আপোনালোকক দেখাইছোঁ। এইটো হ'ল পুখুৰীটো, একদম ধুনীয়াকৈ চাওক। আৰু এইফালে এখন বাৰী হয়, এখন ডাঙৰ বাৰী, তামোল গছ আছে আৰু কিবা কিবি আছে। আৰু তাৰপিছত এইফালে বগৰী গছ লগাইছে, বগৰী গছ দিছে বোলে। এয়া চাওক, এয়া এইবোৰ চব ধুনীয়াকৈ দাদুৱে ৰুইছিলে। এয়া দাদু হয়। এয়া এতিয়া ধুনীয়াকৈ ইয়াত চবেই ফটো মাৰিব, চবেই নিজৰ নিজৰ জেগা লৈছে, মানে প'জ দিব, আৰু ধুনীয়াকৈ এটা প'জ দিব, ধুনীয়াকৈ ফেমিলি ফটো ল'ব। আৰু এয়া মা, আৰু আমি ধুনীয়াকৈ ফটো চটো মাৰিলোঁ বনাবলৈ। এয়া চাওক, এয়া হ'ল দাদু। অঁ মোৰ দাদু হয়, আৰু দেখাই আছোঁ। এয়া এনাইহঁত আছে, আৰু কিবা কিবি কৰি ধুনীয়াকৈ। এয়া এতিয়া মই এজনী ধুনীয়াকৈ কাম কৰি আছে, আৰু এইফালে আছে এনাই, তো কাম কৰি আছে। এনাই কাঁহী বাতি ধুই আছে ধুনীয়াকৈ। আৰু তাৰপিছত আপোনালোকক দেখাই আছোঁ, চাই থাকিব ভিডিঅ'টো লাষ্টৰলৈকে। এতিয়া চাব পাৰিছে একদম লোকৰ পৰা মেখেলা আনিলে ৰিলচ বনাবলৈ লাগে। ৰিলচ মেইন ক'বলৈ গ'লে। তো এয়া চাব পাৰিছে, তাইও একদম সেই লাজ কৰিছে, গুচি গ'লগৈ। চাই থাকক আৰু। মই ৰিলচ বনাই ল'লোঁ, তাৰপিছত এইটা ৰিলচ বনায়ে আছে একেই মানে চাব পাৰিছে ধুনীয়াকৈ। আৰু ধুনীয়া বস্তু এটা দেখাম দেই আপোনালোকক। চাব পাৰিছে একদম ধুনীয়াকৈ ফুল মানে মানি প্লাণ্ট লগাই থৈছে, আৰু ইয়াত ফুল লগাই থৈছে। আপোনালোকক ৰখিব, ধুনীয়াকৈ ফুল মানে এইবোৰ, আৰু ওপৰততো শাক পাচলি লগাই থৈছে কিবা কিবি। আৰু এয়া ফুল চাব পাৰিছে, এয়া এটা, এইটো। তো এইবোৰ নাম মই ইমান ভালদৰে নাজানো, সেইবাবে ক'ব নোৱাৰিছোঁ। তাৰপিছত এইফালেও ইয়াত আছে, ইয়াতো ফুল আছে, আৰু এইডোখৰত ধুনীয়াকৈ মানে ফুল আৰু
এইখিনিত ফুল ধুনীয়াকৈ আছে আৰু ধুনীয়া বস্তু এটা দেখাইছে একদম মানে তো এয়া চাব পাৰিছে একদম ধুনীয়াকৈ কঁঠাল একদম চাব পাৰিছে ইমান চাপতে লাগিল আৰু এই যা চাব পাৰিছে একদম চাওক সেয়াই আৰু এতিয়া মাহঁতে কিনো কৰিছে তাকে চাওঁগৈ ব'লকচোন মাহঁতৰ ওচৰত পাই গ'লহি চাব পাৰিছে শাক চাক কাটি আছে আৰু আমাৰ ইয়াৰ ৰান্ধনি দেখামগৈ ব'লক এইয়া চাওক এইয়া ৰান্ধনি এইয়া বুকুত মেখেলা পিন্ধি মাংস বনাই আছো ব্ৰইলাৰ মাংস ফ্ৰাই এয়া মাংস বনাইছে একদম ধুনীয়াকৈ চাব পাৰিছে আৰু দেখাই আছোঁ দেই আৰু এয়া জুইত ভাত পাতি দিছে মাংস বনাইছে এয়াও চাগে মাংসই হয় চাব পাৰিছে আৰু ক'তো কি আছে চাওঁ ৰাখিব এয়া মাছ মাছ ভাজিবলৈ আছে একদম ধুনীয়াকৈ চাই থাকক এয়া মোলৈকে আটলাছ কাটি দিলে মায়ে খাওঁ আৰু ধুনীয়াকৈ চাব পাৰিছে বিয়া মিঠাই আচ্ছা এয়া বাইদেউ ইমানেই মোবাইলত মানে সময়ে নাই A few moments later. তো এতিয়া আমাক একদম ধুনীয়াকৈ ভাত দিছে এয়া চবেই খাইছোঁ ইয়াত লগত মাছ আৰু মাংস এয়া ভাত একদম ধুনীয়াকৈ দিছে এইফালে চবেই একেলগতে বহি আমি ভাত খাইছোঁ এতিয়া ধুনীয়াকৈ ভাত চাত খাই ল'লোঁ আৰু এতিয়া ভাগৰ দিছোঁ অকণমান দেৰি বহোঁ তাৰপিছত দেখাই আছোঁ আৰু চাই থাকিব ভিডিঅ'টো এতিয়া মই ভাত চাত খাই অকণমান দেৰি বহিলোঁ ভাগৰো লাগিলে সেইবাবে বহি ল'লোঁ আৰু এতিয়া মাহঁতে খাই আছে চাগে ভাত তাৰপিছত দেখাই আছোঁ মাহঁতক ধুনীয়াকৈ মাহঁতে কি কৰিছে এয়া এতিয়া মাহঁতে ভাত খাই আছে ধুনীয়াকৈ ভাত চাত খাই আছে আৰু এতিয়া ফুৰিব ওলাই যাওঁ চাগে এনেই এপাক যাওঁ বেছি চিৰিয়লকে ফটো মৰাত ব্যস্ত এতিয়া ধুনীয়াকৈ সিহঁতি ফটো চটো মাৰিলে তো দুইজনী মাৰিলে এতিয়া এনেই অকণমান ফুৰিবলৈ ওলাই যাওঁ চাই থাকক আৰু তাত বহি বহি ইমান ভাগৰ লাগিলে সেয়া এনেই অকণমান ওলাই আহিছোঁ ফুৰিবলৈ বুলি এয়া পকৰী দোকান আৰু এইফালে আছে আৰু চিপছ টিপ দোকান এনেই আলিফালে অকণমান ওলাই আহিলোঁ চাওক এইফালে চব দোকানে এইবোৰ তো এতিয়া ধুনীয়াকৈ ফুৰি মেলি আহিলোঁ এতিয়া বহিছোঁ ধুনীয়াকৈ আৰু এইফালে সিহঁতিও বহিছে এয়া মোবাইলত বিজি হৈ আছে পোৱালীজনী লগৰজনী চবেই মোবাইল চাই আছে আৰু ধুনীয়াকৈ সিহঁতি A few moments later. তো এতিয়া ধুনীয়াকৈ তাহাঁতৰ ঘৰৰ পৰা ওলাই দিছোঁ আৰু এনাহঁতৰ ঘৰৰ পৰা গধূলিয়ে হৈ গ'ল ধুনীয়াকৈ এতিয়া ওলাই দিছোঁ চবেই এতিয়া ধুনীয়াকৈ আহিছে আগবঢ়াই দিছে এইফালে এনাই মামী মাহী চব আহিছে ধুনীয়াকৈ এইফালে দদৌক বাই বাই দিলোঁ আৰু আহি গ'লোঁ ধুনীয়াকৈ এনাহঁতৰ ঘৰৰ পৰা ওলাই দিলোঁ একদম ধুনীয়াকৈ আৰু এনাহঁতে অকণমান আগবঢ়াই দিলে আৰু তাৰপিছত এতিয়া আজিলৈ ভিডিঅ'টো ইমানেই আছিলে যদি ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব আৰু আজিলৈ বাই বাই